जिस राह पे तुम चल रहे हो बेटा, एक दिन बुरी तरह फंसोगे। उस दिन मुझे याद करना, मैं पहुंच जाऊंगा। बहुत दिনৰ আগতে টিকটক অসমত বেন হ'ল। ভাবিছিলোঁ মক্কেলৰ সংখ্যা অলপ কমিব, কিন্তু মক্কেলে এতিয়া ইনষ্টাগ্ৰামত ধৰিলে। এতিয়া ইনষ্টাগ্ৰাম হৈ থকা নাই, এতিয়া হৈ গ'ল বালগাম। কি গাম? বালগাম। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ মন কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। চাওক, আপোনালোকে চাগে নিশ্চয় ভাবিছিলে চাগে বিকাশ পলাল। বিকাশ আৰু কেতিয়াও এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ নাহে, কিন্তু মই এটা কথা কওঁ যে মই পলাই থকা নাই, মই লুকাইহে আছিলোঁ। সৰি সুমিভা, আপোনাৰ ডাইলগটো কপি মাৰিলোঁ। পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। अरे कहना क्या चाहते हो? আজি আমি কথা পাতিম এনেকুৱা কিছুমান মক্কেলৰ বিষয়ে, যিবোৰ মক্কেল নেকি কণ্ডম ইউজ নকৰাৰ ফলত জন্ম হ'ল। মানে মাক বাপেকে কাম ফেৰা কৰোঁতে কণ্ডম ইউজ নকৰিলে, আৰু যাৰ ফলত এনেকুৱা কিছুমান অদ্ভুত প্ৰাণীৰ জন্ম হ'ল। যিখিনি অদ্ভুত প্ৰাণীয়ে এতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামত আচলতে টহল দি ঘূৰিছে, উৎপাত কৰি ফুৰিছে, যাৰ বাবে আচলতে এতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰাম খুলিব নোৱাৰা অৱস্থা। ভাইটি, তোমাৰ উৎ চেপিলে গাখীৰ ওলাব এতিয়া। এতিয়াও চাগে তুমি মা ভাগৰ গাখীৰ খোৱা কেতিয়াবা কেতিয়াবা, কিন্তু তাৰপিছতো ইমান সৰু ল'ৰা মুখত ইমান অভদ্ৰ মাত কেনেকৈ? বন্ধুসকল, এইবিলাকে হৈছে আজিকালি পলিঅ' খাই ডাঙৰ হোৱা ল'ৰা ছোৱালী, যি নেকি আচলতে ডাঙৰ কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ আচলতে কথা ক'ব লাগে সেইবিলাক নাজানে। আচলতে চাওক, এইবিলাক এই ল'ৰাটোৰ গাত দুখ নাই, দুখ আছে মাক দেউতাকৰ গাত। কিয়নো মাক দেউতাকে যিটো বয়সত নেকি তাক শিক্ষা দিব লাগিছিলে, সেইটো বয়সত মাক দেউতাক ৰুমত সোমাই থাকে, কাম ভেৰা কৰি থাকে, আৰু ল'ৰাই একো নিশিকিলে, মাত্ৰ শিকিলে কেনেকৈ বেয়া মালকেইটা মুখত মাতিব পাৰে। আৰে ভাইটি, ভাল হোৱা, এতিয়াও তোমাৰ ভাল হ'বলৈ বহুত সময় আছে, কাৰণ মই জানো যে তুমি এতিয়াও মাৰ গাখীৰ এৰি দিয়া নাই। ঠিক আছে বাৰু, মাৰ গাখীৰ তুমি এতিয়াও খাই থাকা, কিন্তু যদি পাৰা তেতিয়াহ'লে মুখত এনেকুৱা আৰু নেক্সট টাইম বেয়া শব্দ নক'বা। নমস্কাৰ সকলোলৈ। আৰু আজি আমাৰ ঘৰত পেডেল পেলাইছে, এইফালে বিয়া। अरे कहना क्या चाहते हो? বন্ধুসকল, এইগৰাকী হৈছেনো নাগাৰা নামৰ সম্ৰাট, যিয়ে নেকি অসমীয়া ভাষাটোকে শুদ্ধকৈ ক'ব নোৱাৰে, ক'ব লাগে পেণ্ডেল আৰু কৈছে পেডেল। আৰে ছাগলীটাকে বেবাই নেগাৰা নাম গালেই নহ'ব, অসমীয়া ভাষাটোক শুদ্ধ উচ্চাৰণ কৰিবলৈ শিকিব লাগিব। কাৰণ তুমি যদি নাগাৰা নামটো অকণমান ওপৰ খাবলৈ নিম বুলি ভাবিছা, তেতিয়াহ'লে অসমীয়া ভাষাক তুমি গুৰুত্ব প্ৰদান দিবই লাগিব, গম পাইছা? এনেই ছাগলীটাকে বেয়া কৰি থাকিলে নহ'ব। তোতকৈ আমাৰ ঘৰৰ ওচৰত থকা ভোবোলা ছাগলীটোৱে ভালকৈ মানে বেবায় আৰু। সঁচা কথা ক'বলৈ গ'লে আচলতে সেইবিলাকক গালি পাৰি লাভ নাই, দুখটো হৈছে আমাৰ গাত। কাৰণ সেইবিলাকৰ নিচিনা কিছুমান সস্তীয়া মানুহক মাতি আনি আমি অনুষ্ঠান কৰাওঁ, আৰু যাৰ ফলত এগৰাকী আচলতে ভাইৰেল হৈ গ'ল, আৰু তাৰপিছতে মানুহে মতা আৰম্ভ কৰিলে। কিন্তু মানুহে আচলতে চাব লাগে যে মানুহজনী আচলতে কোনটো শ্ৰেণীৰ মানুহ। মানে অসমীয়া ভাষাটো যদি ভালকৈ উচ্চাৰণ কৰিব নাজানে, তাই যে আগলৈ কিবা নাগাৰা নামৰ উন্নতি কৰিব, তাৰ কিন্তু কোনো আশা নাই। চ' এইবিলাকক উঠাই দি লাভ নাই। আৰে বাইদেউ, আপোনাৰ আধা সময়তে অৱস্থা, গোটেইটো যদি সোমাই যায় কি হ'ব বাৰু আপোনাৰ? মানে গানটোৰ কথা কৈছোঁ, গানটো ইমান ভিতৰলৈ আপুনি সোমাই নাযাব, কাৰণ আপোনাৰ গানটো গাওঁতেই ইমান ৰিয়েকশ্যন, ইমান বেয়া ৰিয়েকশ্যন, মানুহ পগলা হৈ যাব, মানুহ মুঠি মাৰি কিনে শুকাই নাইকিয়া হৈ যাব আপোনাক চাই। আৰে নৱপ্ৰজন্ম উঠি অহা যিখিনি আচলতে নৱপ্ৰজন্ম আহিছে, সেই ধ্বংস নকৰিব বাইদেউ। আপুনি বেডৰুমত যি আপোনাৰ ওপৰত উঠি কামটো কৰি আছে, তাকে কৰিবলৈ শান্তি দিয়ক না। আৰু তাৰপিছত এইবিলাক ৰিলচ কিহৰ বনাব লাগে বাৰু? মানে